হাই হেল্ল' নমস্কাৰ ৱেলকাম টু এছামিজ টেকনিকেল এণ্ড টেকন'লজি চেনেল। বহুদিনৰ মূৰত আজি আপোনালোকলৈ এটা ইনফৰমেশ্যন লৈ আহিছোঁ। ফোনপে'ৰ ইনফৰমেশ্যন। যদি আপুনি ফোনপে'ত কাৰোবাক পইচা পঠুৱাইছে আৰু পইচাখিনি আপোনাৰ পৰা কাটিছে আৰু ছাকচেছফুল দেখুৱাইছে যাৰ তাতে পঠাব পইচাখিনি, কিন্তু তেখেতৰ তাতে পইচাখিনি পোৱা নাই, তেতিয়া আপুনি ভয় খাব নালাগে। যদি আপোনাৰ পৰা ছাকচেছফুল দেখুৱাইছে, পইচাখিনি আপোনাৰ তাতে ৰিটাৰ্ণ নাহে। কিছুমানে ক'ব পইচাখিনি আপোনাৰ তাতে ৰিটাৰ্ণ হ'ব, নহয়। যদি আপোনাৰ তাতে ছাকচেছফুল দেখুৱাইছে, পইচাখিনি আপোনাৰ তাতে ৰিটাৰ্ণ নহয়, কাষ্টমাৰ তাতে গুচি যাব, হয়তো 24 ঘণ্টা সময় লাগিব। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম, আপোনালোকে প্লিজ ফ'ল' কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে, প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ ঠেলি দিব শ্বেয়াৰ কৰি কিনে। তো আপুনি কি কৰিব, যাক আপুনি পইচাখিনি পঠুৱাব তাতে আপোনাৰ কণ্টেক্ট ছাপোৰ্ট লিখা আছে, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাতে আপুনি কি হৈছে সেই বিষয়ে আপুনি তথ্যখিনি আপুনি ফিল আপ কৰিব। হিন্দী, ইংলিছ, যি আপোনাৰ লেংগুৱেজ ছিলেক্ট কৰিব, সেইটো আপুনি যিটো লেংগুৱেজ আপুনি জানে সেইটো আপুনি ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত তাতে মেছেজ কৰিব। চ' মই ষ্টেপ বাই ষ্টেপ দেখুৱাই আপোনালোকে স্ক্ৰীণত চাই লওক মোবাইলৰ। ইয়াতে চাওক, মই ইছাদুল মেডিকেল 11,830 টকা পঠাইছিলোঁ, মোৰ পৰা ছাকচেছফুল দেখুৱাইছে, কিন্তু তেখেতৰ তাতে পইচাখিনি যোৱা নাই। কিছুমানে কৈছে পইচাখিনি মোৰ তাতে ৰিটাৰ্ণ আহিব বুলি, কিন্তু মই জানো মোৰ পৰা ছাকচেছফুল দেখুৱালে মোৰ তাতে ৰিটাৰ্ণ নাহে। যিটো আপোনাৰ চকৰিৰ দৰে ঘূৰি থাকে পেণ্ডিং বুলি দেখুৱায়, সেইটো ৰিটাৰ্ণ আহে। আৰু যদি ছাকচেছফুল দেখুৱায় তেতিয়াহ'লে কাষ্টমাৰ তাতে গুচি যাব। মই কি কৰিছিলোঁ, এতিয়া কণ্টেক্ট ফোনপে' ছাপোৰ্ট, ইয়াতে আপুনি ক্লিক কৰিব। চাওক, মই তাতে মেছেজ ক্লিক কৰাৰ লগে লগে হাই ৱেলকাম টু ফোনপে' আহিছে। তাৰপিছত আপোনাৰ লেংগুৱেজ ছিলেক্ট কৰিব দিছে, মই হিন্দী ছিলেক্ট কৰিছিলোঁ। তাৰপিছত চাওক, জিয়াউৰ ৰহমান মাৰ্চেণ্ট কো আপকা 11,830 रुपीज़ সফল পে'মেণ্ট 8 তাৰিখত মই পঠাইছিলোঁ। তাৰপিছত মই কৈছোঁ যে মাৰ্চেণ্টৰ ওচৰত পইচাখিনি যোৱা নাই। তেতিয়া সিহঁতে ৰিপ্লাই কৰিছে অলপ টাইম লাগিব মানে 24 ঘণ্টা সময় লাগে। 24 ঘণ্টাত আপোনাৰ তাতে ৰিটাৰ্ণ হৈ যায়। 8 তাৰিখত পঠাইছিলোঁ, আজি 10 তাৰিখ। আজি মই যাক পঠাইছিলোঁ পইচাখিনি, তেখেতক সুধিছোঁ পইচাখিনি পাইছে নে নাই। তেতিয়া তেখেতে কৈছে পইচাখিনি তাতে সোমোৱা বুলি। চ' আপুনি এনেকৈ মেছেজ কৰিব। আৰু আপুনি আপোনাক এটা UTR নাম্বাৰ দিব, যিটো নাম্বাৰৰ জৰিয়তে আপুনি বেংকৰ লগতো যোগাযোগ কৰিব পাৰিব। এতিয়া UTR নাম্বাৰ কোনটো, তলত চাওক, UTR নাম্বাৰ 322025541302। এইটো UTR নাম্বাৰ, এইটো লৈ কিনে আপুনি বেংকত কণ্টেক্ট কৰিব পাৰিব।